নমস্কাৰ বন্ধুসকল, অসম ডিপু চেনেললৈ স্বাগতম। তোমালোকক আজি গুৱাহাটী হাইকোৰ্টৰ LCD যি পোষ্ট ওলাইছে তাক কেনেকৈ ৰেজিষ্ট্ৰেশ্যন অনলাইন কৰিব পাৰে তাক দেখাম। তোমালোকে আছাম ক্ৰিয়ে মাৰিবা, মই আছাম ক্ৰিয়ে লৈছোঁ, assamcareer.com যোৱাৰ পাছত তোমালোকে প্ৰথম গুৱাহাটী হাইকোৰ্ট বুলি ৰিক্ৰুটমেণ্ট LDA ক্লিক কৰিবা। ক্লিক কৰাৰ পাছত তোমালোকে তলত ডেছক্ৰিপশ্যনত পোষ্ট ক'ড কিমান আছে এইবোৰ চাই ল'বা। চাই লোৱাৰ পাছত তোমালোকে ইয়াত অনলাইন এপ্লিকেশ্যন এডভাৰটাইজ ডাউনলোড কৰি ল'ব পাৰিবা যদি কৰা। এইটো দেখিছা, তোমালোকে নিউ ৰেজিষ্ট্ৰেশ্যনত কৰিবা। নিউ ৰেজিষ্ট্ৰেশ্যন নিজৰ কেণ্ডিডেটৰ নাম এনেই দেখাই দিছোঁ, মই অলৰেডি কৰিলোঁ। ফাদাৰ নেম, ডেট অফ বাৰ্থটো লিখিবা। লিখাৰ পিছত মোবাইল নম্বৰ, নিজৰ জিমেইল ID, তাৰ কেপচা কোড যি আছে টি মাৰিবা, ছাবমিট কৰি দিবা। ছাবমিট কৰাৰ পাছত তোমালোকে ৰেজিষ্ট্ৰেশ্যন IDটো পাবা। পোৱাৰ পাছত তোমালোকে এনেকৈ ফৰ্ম এখন ওলাব, লগ ইন কৰিবা। নিজৰ ডেট অফ বাৰ্থ দিয়াৰ পাছত তোমালোকে কোনখন ডিষ্ট্ৰিক্ট দিয়া তাত চিলেক্ট কৰিবা। মই গোলাঘাট দিছোঁ, গোলাঘাট চিলেক্ট কৰাৰ পাছত তোমালোকে নিজৰ নাম, তাৰপিছত মেল ফিমেল কেটেগৰী, ইয়াত যদি ফিজিকেল ডিজিবিলিটি হয় তেতিয়া টিক কৰিবা, যদি নহয় নকৰিবা। তাৰপিছত ফাদাৰ নেম, মাদাৰ নেম লিখিবা। যদি মেৰিড হয় মেৰিড দিবা, যদি নহয় নিদিবা। মই মেৰিড নহয় সেইকাৰণে দিয়া নাই। আৰু ইয়াত ডেট অফ বাৰ্থটো আহি যাব অট'মেটিক, কিমান বছৰ হৈছে বয়স ওলাই যাব। ইয়াত নেশ্যনেলিটি ইণ্ডিয়া দিবা। ইয়াত তোমালোকে ক্লাছ 10 এক্সাম নেম দিব, ব'ৰ্ড ইউনিভাৰ্চিটি, ইয়াৰ পাৰ্চেণ্টেজ মই দিছোঁ HLC চেবাৰ 2014 এইবোৰ দিবা। তাৰপিছত HS দিবা নিজৰ। তাৰপিছত দিয়াৰ পাছত তোমালোকে বৰ্ডৰ নামটো লিখিবা, কিমান চনত পাছ কৰিছা সেইটো দিবা, পাৰ্চেণ্টেজ লিখিবা। আৰু গ্ৰেজুৱেশ্যন মই BA দিছোঁ, ডিব্ৰুগড় ইউনিভাৰ্চিটি 2021 65.14। কম্পিউটাৰ চাৰ্টিফিকেট দিব লাগিব, বৰ্ডৰ নাম তাত লিখা থাকিব। আৰু ইয়াত কিমান চনত পাছ কৰিছে সেইটো দেখিছোঁ, 60 হয় পাৰ্চেণ্টেজ। ইয়াত তোমালোকে যদি আৰু বেলেগ কোৱালিফিকেশ্যন আছে তেতিয়া লিখিবা, যদি নাই যদি ন লিখিবা। মোক এতিয়া ন লিখিবা। যদি এক্সপিৰিয়েঞ্চ ৱৰ্ক আছে তেতিয়া লিখিবা, যদি আছে তেতিয়াহ'লে ইয়াত দিবা। আৰু এমপ্লয় এক্সচেঞ্জৰ ডিটেইলছ দিবা, আছাম। আৰু ইয়াত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিবা, ডিষ্ট্ৰিক্টটো ওলাব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পাছত নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিবা আৰু EA দিবা। ইয়াত ভিলেজ লিখিবা, এড্ৰেছ ইয়াত ভিলেজ ষ্টেট চব লিখিবা। লিখাৰ পাছত ইয়াতো পাৰ্মানেণ্ট এড্ৰেছ যদি একে হয় একে লিখিবা, যদি বেলেগ হয় বেলেগ লিখিবা। ইয়াত কোৰ্টত কিবা কিবি কেছ যদি আছে তেতিয়াহ'লে ৰেছ কি আছে এইবোৰ লিখিবা, যদি নাই, মোৰ নাই কাৰণে ন দিছোঁ চব। যদি আছে তোমালোকে দিব পাৰা। আৰু নেক্সট ইয়াত আপডেট ডাটা কৰিবা। ডাটা কৰাৰ পিছত ইয়াত ছেভ ডাটা বুলি ওলাব, মই দেখাই দিছোঁ। ৰেকৰ্ড আপডেট বুলি দেখাইছে। দেখুৱাৰ পাছত তোমালোকে আপলোডেড ফটো চাইন তাত যাবা। তাত গৈ তোমালোকে ইয়াত ফটো আৰু চাইনটো আপলোড কৰিব অপশ্যন ওলাব, ওপৰত চইচ অপশ্যন মই দেখাইছোঁ। তাক ইয়াত হৈ গ'ল। হোৱাৰ পাছত তোমালোকে ডিক্লেৰেশ্যনত কৰাৰ পাছত তোমালোকে ইয়াত তলত ছাবমিট কেণ্ডিডেট ছাবমিট কৰিব পাৰিবা। ছাবমিট কৰাৰ পাছত তোমালোকে পে' কৰিব লাগিব।
ফাইনেল সাবমিট কেণ্ডিডেট কোৱাৰ পাছত তোমালোকে পইচা পে' কৰিব লাগিব। আৰু মানে ST 150 টকা লিখিছে নটিছখনত, কিমান নহয় যদি এপ্লিকেশ্যন কৰোঁতে জনাব, গম পাই যাব কিমান কাটিব। আৰু OBC জেনেৰেলত 300 টকা কাটিব। থেংক ইউ ফৰ ৱাচিং।